গাড়ীও নামৰে মোক কি হ'ব ইমান বেয়া দিন পৰিছে মোৰ বাচি গেল মই বাচলো না সি বাচলাবা মা কৈছো মই মৰিমে দিনটো বেয়া নেকি এনেকে ঘুমাই দিং ৰ মাৰো মোক মোৰ ওপৰতে চলাই যাও মোক মাৰি পিলা নাজাঙে ইমান গাড়ী জমা হৈছে দেখা নেকি মাৰো চলাই যা নস্তি কি হৈছে তোৰা নুঠুং নস্তি কি হৈছে তোৰা নুঠাবি হৈছে নেকি মই এনেকে মৰি যাম নুঠুঙে মই মৰিমে নস্তি তই বললি মই মৰিম আৰু জিলাপি মোৰ কি হ'ব যা নস্তি তই কিয় বৰবাদ হৈছিলি নুমৰি মই কি কৰিম কচোন এতিয়া ৰিক্সা ভাড়া দিব পৰা নাই ৰিক্সা মালিক নাকান্দি তই ৰিক্সাৰ মালিকে ৰিক্সাৰ ভাড়া দিব নালি ৰিক্সাখন টানি লৈ যাব এতিয়া মই কেনেকে চলিম জিলাপি কি খুৱাম তুই ৰিক্সাৰ মালিকে তেনেকে কথা কয় শুনবাৰে মন নাযায় জিউচি আজি মালিকক পইচা নিদং যাও নস্তি এটা বুদ্ধি কৰিব পাৰো এটা কাম কৰিম দে আমাৰ হয় না ৰিক্সাখনৰ টিপটো ফাটি যা বুলি কম দে আৰু ভাল কৰোঁতে গোটেই পইচা খৰচ যা বুলি ক'ব লাগিব তুই বুদ্ধিটো ঠিকেই ভাবছা চাকাটো ফাটি যাও বুলি কম আৰু যদি কালি বিচাৰে তেতিয়া কি কৰিবি তেতিয়া কালি উঠা চাকা ফাটা বুলি কম নস্তি 3 দিনত 3টা ফুটা হ'ব বুলি কম 4 নম্বৰ দিনা কি কৰিবি ইতেহে জাগাত বললো কিবা এটা কম দে টাইম আছেতো আপোন ভাব ভালকে ভাব ভাবিম দে মই নস্তি তই সেই বুলি কিন্তু মৰবা নাযাবি তই বললে ময়ো মৰিম মিথ্যা কৈছো মা কৈছে মৰবা গেছিলো হয় ট্ৰেক্টৰ এখন ওপৰেদি পাৰ হৈ গৈছে মই ভাবছিলো যে চেটেপে নেকি বাচি গেলো যাও ঐ গেছে আহি পালো ৰ চাহাব এতিয়া মোৰ দিনে বেয়া কিয়নো মালিকক ৰিক্সা ভাড়া দিব নাৰা কাৰণে মালিকে ৰিক্সা চলাব নেদং বুলি কৈছে তই কচোন চাহাব মই এতিয়া কেনেকে চলিম হয় নেকি ভিতৰে এনেকে হলে কেনেকে চলবি তই মই এতিয়া যি দেখা পাইছো চাহাব তই মোক চলাব লাগব এতিয়াও মইতো তোক সদায় চাই আছো তই অলপ 2-1 পইচা ইনকাম কৰিলে ভাল হয় আৰু কি হৈছেনো কাকা ইয়াৰ মালিকে বোলে ভাড়া নিদিয়াৰ কাৰণে ৰিক্সাখন টানি থৈছে হয় নেকি কিয় ভাড়া দিয়া নাই তই দিবা লাগছিল নহয় মানুহ ৰিক্সাত উঠিলেহে মই পইচা পাম পইচা পালেহে ৰিক্সা ভাড়া দিব পাৰিম ময়ো এতিয়া পিছে কি কৰিবি তই মই একো নকৰং চাহাব যি কৰা তই কৰিবি ভিতৰে মইনো কি কৰিম মোক চাব লাগব যদিহে মোক ফটা সুৰে পইচা নেদে তয়ে চাব লাগব ঐ জাম্বা তোৰ হুৰাৰে পইচা দিব তই একবাৰ যা যাৱাটো যামে সি যদি মোক নেদে নহয় মই চেটেপ মাজা খুলিবি হালাই নিলামি খুলিলে ঐ কেষ্টিক কেহে টোপনি মাৰি মাৰি হাঁহি আছা তই তইনো কিয় মোক যোগাই দিলি মাহা কচম ইমান ধুনীয়াকে জিলাপি আৰু মই গাড়ী চলাই চলাই গান গাইছিলো তই তাৰমানে সপোন দেখা পাইছিলি সেনকে বুলি ক'ব পাৰি দিনতে তই এইবিলাক সপোন দেখা পাৱা কিমান মুষ্টি গান গাইছিলো মই খাংতে শুংতে উঠোংতে বহংতে আৰু কি বাকীখিনি পাহৰি গেলো নহয় দেখছা এই জিএমচিয়ে ঘৰত ভৰি দিয়াৰ লগে লগে তই নাচ গান কৰিব পাৰা হৈয়ে গেলি সঁচাই দে তই বিৰাট গান গাব জানা ঠিকে কৈছা তই শিল্পী মান্ত আচ্ছা তই এতিয়া যাচোন মই আৰু কিবা সপোনো দেখা পাং নেকি আৰু অলপ চাং দে হু আৰু সপোন দেখা পাওক তই পাগল নাহে চোনে নাইভু নেকি কালি আহিবু আজি আহি গেলতো ঘৰতে আহিবু নেকি জিলাপি 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 আই কি হলে
মা কচম টিভিটো চলাই থৈ দিছি অলপ চাব পাৰিম নে নাইবা গালি পাৰব নেকি নালাগে বহুতে বেয়া পাব ইকো নকয় দে বেলেগ চাব নৰ নে কি হলো পাৰবি ৰ মই ৰিমোট টানি দিম দিছো অল আৰু শুন এইটা সুইচত টিপি তেখন টিভিত বেলেগ বেলেগ আহিব কোনটো এইটা 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 হ'ব দে মনত থাকব না ইটো বেলেগত দি টিপি কিন্তু দিটিবু ল মই যাং ইটা আয়া The cynical guy said it was a risk, and they don't talk because it was a risk. বা মায়ে জিলেবিয়া পাগল আইছি এই জিলেবি পাগে কোন পাগল ছি এই আগত এই দুরুব তুই কি কথা কবা আইছা এই কিতার মন বাক কোৰ পৰা আহিব আই কাৰ কি হৈছে ঐ ইমান কি আতা পৰছা হা এই হকিনি এই ইটোৰ মন বলে পাগল ছি কিনো কথা গিলা কবা আইছা ঐ হকি ঘৰৰ ভিতৰত কাবাৰ বাঘ ওলাব পাৰে এই না হকিনি উলবাও পাৰে আজিকালি জংগলৰ পৰা না বাঘবিলাকে ওলাই আহি মানুহৰ ঘৰৰ ভিতৰত সোমাই যায় ঠিকেই বাহিৰত ওলালে আমাক চবকে কামৰাব চব ভিতৰত যাও এই মা কসম মোক নাকামৰিলে বুলি হে এই বাঘটোৰ ৰুমটোৰ কোনটো কোণাত আছে কোনাত নাই আমাৰ যে টিভিটো তাৰ ভিতৰত সোমাই আছে ও হা কি টিভিৰ ভিতৰত বাঘ সোমাই আছে ও তাৰ মানে টিভিত বাগল আছে ও টিভিৰ পৰা বাগলাই মানুহ খাব পাৰে নেকি কিয় নাখাব খাব তুই বেংৰা যে বেংৰায়ে দেখাব কথাটো হে কৈছো তোৰ লগতে কি হ'ব তই দিনে দিনে বেছিয়ে বেংৰা হৈ যাই আছা তই ঠিক কথাই কৈছা জিলাপি ইয়াৰ লগতে কি হ'ব মোৰ যে ইটাও ভয়তে বুকুখন কঁপিয়ে আছে জানা না মা কসম মোৰ যে ইটো কুপিছে ইৰা হেই চুপ মন থাক আগলৈ এনেকা কাম নকৰবি তই হিন কোঠা দিছন চাংগুছ মাহা কসম ইনে মিছা বুলি ভাবছি ও ইনে বাঘটো মৰা বুলি ভাবছি নেকি মৰা বাঘ নহয় জিলাপি হা